প্ৰথমতে মোৰ এই ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আলোচনা কৰিবলৈ গৈ আছোঁ আপোনালোকৰ ওচৰলৈ ক্লাছ 10ৰ আগন্তুক 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিবলগীয়া বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাই উপকৃত হ'ব। লগতে এই ভিডিঅ'ৰ পৰা যদি আপোনালোকে নিশ্চয় উপকৃত হয় তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি আপোনালোকৰ ওচৰলৈ মই লৈ আনিছোঁ আগন্তুক SSC এক্সামত আহিবলগীয়া এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন। সেইটো হ'ল 205 পেজখন ওলাই ল'ব আৰু তাতে আপোনালোকে স্থানাংক জ্যামিতিৰ এক্সাম্পল 10 যেটা আগতে SSC এক্সামত আহি গৈছে তো সেইটো আমি আলোচনা কৰিবলৈ গৈ আছোঁ। তো কুৱেশ্যনটো আপোনালোকে মেলি চাব। কুৱেশ্যনটোত কি দিয়া আছে যে যদি এ বিন্দুটো 6,1 আৰু বি বিন্দুটোৰ স্থানাংক 8,2 আৰু চি বিন্দুৰ স্থানাংক 9,4 আৰু ডি বিন্দুৰ স্থানাংক P,3 বিন্দুকেইটা এইটো ক্ৰমতে এটা সামান্তৰিকৰ শীৰ্ষবিন্দু হয় তেনেহ'লে পিৰ মান উলিওৱা। তো এইটো আমাৰ এটা ABCD, এইটো হৈছে আমাৰ এটা সামান্তৰিক। ইয়াৰ গোটেইকেইটাৰে এটা স্থানাংক দিয়া হৈছে, দুটাকে স্থানাংক দিয়া হৈছে। তো প্ৰথমতে আমি সামান্তৰিকটো আঁকি ল'ব লাগিব, যেটো আমাৰ কিতাপৰ এক্সাম্পলত ভালকৈ দিয়া হোৱা নাই। আমি এইকাৰণে আপোনালোকৰ বাবে আমি এইটো ভিডিঅ'টো উপযোগী হোৱাকৈ প্ৰস্তুত কৰি উলিয়াইছোঁ। তো প্ৰথমতে আপোনালোকে লিখি ল'ব যে বিন্দুৰ স্থানাংক কিমান 6,1, বি বিন্দুৰ স্থানাংক 8,2 আৰু চি বিন্দুৰ স্থানাংক 9,4 আৰু ডি বিন্দুৰ স্থানাংক P,3। তো আমি প্ৰথমতে মধ্যবিন্দু লাগিব। মধ্যবিন্দু এচিৰ স্থানাংক ওলাই ল'ব লাগিব। তো মধ্যবিন্দু এচিৰ স্থানাংকৰ আপোনালোকৰ সূত্ৰটো কি? প্ৰথমতে আপোনালোকে এৰ যিটো প্ৰথম বিন্দু আছে অৰ্থাৎ এৰ প্ৰথম স্থানাংক যিটো 6 আৰু চিৰ স্থানাংক প্ৰথম 9, সেই দুটাক আমি যোগ কৰি 2ৰে ডিভাইড কৰিব লাগিব। তেতিয়াহ'লে আমি এটা স্থানাংক পাম। যেতিয়া দুটাকে স্থানাংক দিয়া হৈছে গতিকে আমি 1 আৰু +4 কৰি 2ৰে ডিভাইড কৰিব লাগিব। তো আমি এনেকৈ কৰি লৈছোঁ যে আপোনালোকে চাওক কি কৰিছোঁ। আমি প্ৰথমতে আমি এচিৰ স্থানাংক ওলাই লৈছোঁ। ইয়াত আমি 6 আৰু 9 এই দুটা আমি যোগ কৰি আমি 2ৰে আমি কি কৰি লৈছোঁ ডিভাইড কৰি লৈছোঁ। ইয়াৰ পিছত আমি 1 আৰু 4 এই দুটা আমি যোগ কৰি 1 আৰু 4 এই দুটা বিন্দু যোগ কৰি আমি 2ৰে ডিভাইড কৰি দিছোঁ। তো ইয়াৰ পিছত আমাৰ কি ওলাইছে আপোনালোকে চাওক যে 6 আৰু 9 যোগ কৰাৰ পিছত 15 ওলাইছে আৰু 2ৰে আমি ডিভাইড কৰিছোঁ। তাৰপিছত আমাৰ 1 + 4 ক'লে 5 আৰু 2ৰে আমি এইটোক ডিভাইড কৰিছোঁ। তো এইটো আমাৰ হ'ল AC বিন্দুৰ স্থানাংক। ইয়াৰ পিছত আমাৰ মধ্যবিন্দু আৰু এটা আছে, এইটো হৈছে BD। মধ্যবিন্দু BDৰ আমাৰ স্থানাংক ল'ব লাগে। তো মধ্যবিন্দু BDৰ স্থানাংক হ'ল যে ইয়াতে কি আছে ফাৰ্ষ্টত P আৰু বিৰ স্থানাংক হৈছে বি বিন্দুৰ ফাৰ্ষ্টৰ স্থানাংক হৈছে 8। তো P + 8 / 2 কৰিছোঁ +3 + 2 / 2 কৰিছোঁ। এই দুটা বিন্দু আমি লৈ লৈছোঁ। ইয়াৰ পিছত আমাৰ সলিউশন কিমান ওলাইছে ইয়াতে আপোনালোকে চাই লওক যে ইয়াতে প্ৰথম যেটো ওলাইছে সেইটো হ'ল P + 8 / 2 আৰু যেটো আমাৰ ফাৰ্ষ্টটো ইয়াতে আমি দুটাকে ওলাইছে। তো দুটাকে আমি চাম যে এচিৰ স্থানাংক প্ৰথমটো কি ওলাইছিল 15/2 ওলাইছিল এইটো, আৰু যেটো আমাৰ BD বিন্দুৰ প্ৰথম স্থানাংক আছিল P + 8 / 2। তো এই দুটা বিন্দু আমাৰ কি হয় সমান হয় আৰু 5/2 আৰু যেটো ইফালে আছে 3 + 2 এইটো আমি যোগ কৰোঁ 5 হয় 5/2 হৈ যায়। অৰ্থাৎ BDৰ মধ্যবিন্দু যেটো সেকেন্ড মধ্যবিন্দু সেইটো আমাৰ 5/2 হয় আৰু আমাৰ এচিৰ যেটো সেকেন্ড আমাৰ মধ্যবিন্দু ওলাইছে সেইটো আমাৰ 5/2 হয়। গতিকে এই দুটা আমাৰ সমান হৈছে আৰু ইফালে আমাৰ এই দুটা সমান হোৱা নাই। গতিকে এইটো সমান হৈছে অৰ্থাৎ এইটো আমাৰ কেনসেল হৈ গ'ল, এই দুটা হৈ গ'ল। গতিকে ইয়াৰ পৰা আমি কি পাইছোঁ যে ইয়াতো আমি চাম এই নেক্সট বিন্দুটো 15/2 = P + 8 / 2। ইয়াৰ আমাৰ চাওঁ যে তলৰ যেটো আমাৰ ডিভাইড কৰা হৈছে ইয়াতো আমাৰ 15/2 অৰ্থাৎ 2ৰে ডিভাইড কৰা হৈছে, ইয়াতো 2ৰে ডিভাইড কৰা হৈছে। 2 আমাৰ কেনসেল গ'ল, 2 আমাৰ কেনসেল গ'ল। ইয়াত আমাৰ থাকিল কিমান যে 15 = P + 8 অৰ্থাৎ ওপৰত দুটা থাকিল P + 8। তো আমি এইফালে উল্টাই ল'ব পাৰোঁ, P + 8 এইফালে লিখিব পাৰোঁ আৰু 15টো আমি সেইফালে লিখিব পাৰোঁ উল্টাকে আমি লিখি ল'লোঁ। ইয়াত আমি চাম যে P কি হয় P = 15 ইফালে +8টো ইয়াত আমাৰ প্লাছত আছে, ইফালে যোৱালে তোমাৰ কি হ'ব মাইনাস হৈ যাব। গতিকে 15ৰ পৰা আমি 8 মাইনাস কৰিলে কিমান হ'ব 7 হৈ যাব। গতিকে আমাৰ P ৰ মান কিমান ওলাল
নিৰ্ণয় পিৰ মান ওলাল আমাৰ 7 এইটো আপোনালোকৰ শুদ্ধ উত্তৰ আপোনালোকে লিখি লওক নিশ্চয় নোট কৰি ল'ব আপোনালোকে